নমস্কাৰ, মই অভিমেশ। মই আজি যাওঁ জকাই তিনিখান গাঁও। তাত আজি ধানৰ কঠীয়া পাৰিছে। ধানটোৰ নামে মই ইমান নাজানো। কেনেকৈ চিষ্টেমত কঠীয়া পাৰোঁ। আপোনালোকে ভাবিছে যে খৰালি দিনত কোনেনো ধান খেতি কৰে। সেইটো নহয়। এটা আপোনালোকৰ ধানটো খেতি কৰিব পাৰে। ধানটোৰ নাম মানে জানো, লিখিকে দিম বাৰু। এই ধান কেনেকৈ মানে এই ধানটো কৰিলে পানী বহুত লাগে। আমি বাৰিষাত খেতি কৰোঁ। সেইটো চিষ্টেমত নহয়। সেইটো অকণমান কষ্ট আছে। কষ্টৰ ফল মিঠা বুলি কয়। তেন্তে আৰু এইটো খেতি কৰিলে বহুত লাভ হয় বুলি কৈছে মানুহে। কি নাজানো। আজি মোৰ প্ৰথমবাৰ দেখিছোঁ ডিব্ৰুগড়ত থাকোঁ। ডিব্ৰুগড়ত মই যোনটো ৰুমত মানে তাৰ মালিকে মানে খেতি কৰিছে সেই বুলি কয় আৰু মই আহিলোঁ। দিনত মই ভাবিছিলোঁ এইটো দিনত কোনেনো খেতি কৰে। দিনত সঁচাই কঠীয়া পাৰিছিলে আৰু কঠীয়া পেলাত ময়ো আছিলোঁ। অলপ ময়ো পানী দিলোঁ, কিবা কৰিলোঁ। মই পানী দিয়া টাইমত ওলোৱা নাই। যি নহওক খেতিটো কেনেকুৱা মানে আপোনালোকে যদি কৰিম বুলি ভাবিছে তেন্তে আপোনালোকেও কৰিব পাৰে। বাট অলপ জানিব লাগিব আৰু খেতিটো কেনেকৈ কৰে, কি কৰে। সেইটো কৰিব হ'লে বহুত পানী লাগে আৰু কিবা বহুত কষ্ট আছে। অলপ চাওঁ কেনেকৈ কষ্টটো আৰু কেনেকৈ যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা কথা কওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব যোনে চাই। এতিয়া মানে ভিডিঅ' বনাই ভিডিঅ'টি মানে খুব বেছি ভাল লাগিব। কেনেকুৱা টাইপৰ ভিডিঅ' লাগে আপোনালোকক ক'ব। মই প্ৰেংক কৰিম বুলি ভাবিছোঁ। এতিয়া এনেকৈ দি আছোঁ প্ৰেংক কৰিম। যদি প্ৰেংক লাগে প্লিজ কমেণ্ট কৰিব। প্ৰেংক লাগে যদি তেতিয়া কৰিব পাৰিম। আপোনালোকৰ উৎসাহতে গতিকে ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। ইমানতে। গান শিকিছোঁ জানৈ ৰাইজৰ মৰম পাব। কথা ক'ব নেজানো যাতকে জানৈ মাছে ধৰিবলৈ মইনা এটি ডিঙৰা পাতি থওঁ। বয়স থাকোঁতেই মিনতিত যে বিয়াখনি মই পাতি লওঁ। মিনতি আইদেউহে নিদিয়ে যে